Hey guys, namaskar and welcome back to my YouTube channel again. So guys, আজি আমি যাই আছো Nuts Brew ক্লাবিং গুৱাহাটী. So বলক তালৈ যাওঁ, আজি অলপ এনজয় কৰোঁ, ডেন্সিং কৰোঁ আৰু ষ্ট্ৰেঞ্জাৰ ছোৱালী এপ্ৰ'চ কৰিম ডেন্স কৰিবৰ কাৰণে. চাওঁ ছাকচেছ হয় নে নহওঁ. So যিহেতু আমি প্ৰেংক কৰোঁ, so এইটো কৰিব লাগিব. So guys, বলক বেছি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ. So guys, finally পালো আমি. এতিয়া বলক ডেন্স কৰিম এতিয়া. Let's go guys. Yeah bro. So guys, এতিয়া অলপ মেনুখন চাওঁ. ইয়াৰ দামটো বেছি, অলপ এক্সপেঞ্চিভ হয়, বাট আপোনালোকে চাওক কেনেকুৱা দামবোৰ. এফালে বহুত ধুনীয়া ছোৱালী আছে, চাওকচোন এতিয়া আমি নাচা নাই, অলপ দেৰিকে নাচিম, তেনেকুৱা খাই লওঁ, তাৰপিছত প্লেন যাব. আপোনালোকে এনজয় কৰক গাইজ, বহুত ধুনীয়া ডেন্স আছে আগৰফালে. ময়ো এজনী ছোৱালী এপ্ৰ'চ কৰিব ট্ৰাই কৰিম, চাওক. ড্ৰিংকছ নকৰোঁ, চ' ৰেড বুলে খাই আছোঁ দিয়ক. এটা ৰেড বুলৰ দাম 330 টকা. বাপ্পা তিনিটা খাই দিছোঁ ভাই. মই জান্নাতত আহি গ'লোঁ নেকি আজি. অ' মাই গড. তেনে এতিয়া এবাৰ মই এজনী ছোৱালী এপ্ৰ'চ কৰোঁ ডেন্সৰ কাৰণে. এবাৰ ডেন্স কৰিম, কাপল ডেন্স. বাপৰে গাইজ.
ফাইনেলি আমি আহিলোঁ ক্লাবৰ পৰা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ পুৰা লগত ৰেড বুল মই এতিয়াও লৈ আছোঁ ড্ৰিংকছ নকৰোঁ যিহেতু ৰেড বুলে খাইছোঁ কেৱল চ' যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে গাইজ প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল চ' গাইজ এতিয়ালৈ বাই আকৌ নেক্সট ব্লগত লগ পাম বাই বাই লাভ ইউ অল